ৰাতিপুৱা বাজি আছে এতিয়া 8:20 আৰু কালি কৈছিলোঁ যেন আপোনালোকক চুলি গোছা কাটি আহোঁগৈ। আজি হৈছে দেওবাৰ, চুলি গোছা কাটি আহোঁ, এইবোৰ কাটিম। চ' যোৱাকালি ভিডিঅ'টো আপলোড হ'ল ধুনীয়াকৈ, আপোনালোকে ভিডিঅ'টো চাব আৰু মন দিব। চ' গুড মৰ্ণিং বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ নিশ্চয় সকলো ভালে আছে, আপোনালোকৰ আশীৰ্বাদত বৰ্তমান মোৰ ভালেই। চ' আজি ভিডিঅ'টো তেনেদৰে আৰম্ভ কৰিছোঁ। চ' চাই থাকিব আগলৈ, চেনেলৰ ভিতৰত বহুত ভিৰ হয় আজি দেওবাৰ, চ' চাই থাকিব। চ' মই আপোনালোকক কৈছিলোঁ নহয় বহুত হয় বুলি, আহিলোঁ লৰালৈকে। মই প্ৰথম পালোঁ বাৰু, দোকান খুলিছে এতিয়া দাদাই পৰা অহাই নাই। চ' চব লাইন হৈ গ'ল, মই প্ৰথম আৰু একেবাৰে আপোনালোকক কাটিং কৰি মেলি চলি লগ পাই আছোঁ দেই। চ' ফাইনেলি হৈ গ'ল কাটি, বেছি টাইম নালাগিলে বাৰু, আধা ঘণ্টামান লাগিলে। কেনেকুৱা লাগিছে জনাব। মুজটো অলপ কাটি দিলোঁ আৰু এইফালে কাটি আছোঁ, চাই দেখাই। চ' মই কৈছিলোঁ নহয় আপোনালোকক কিমান হয়, দেখিছে নাই? এইফালে এজন বহি আছে আৰু এইফালে অপৰাধ হাই কাটি আছা? অঁ এতিয়াই ধুনীয়া আহিছে হয় নাই? এইফালে ছেকেণ্ড অপৰাধ দিনটোলৈ ওলাই আহিলা? এইফালে এজন ভাইটি এটা কাটি আছে। কি কাটিবা? এইটো চিম্পুল আৰু চিম্পুল কাটি দিব। মই কৈছিলোঁ নহয় আপোনালোকক ঘৰতে কিমানখিনি হ'ব দিছে নাই? 1 2 3 4 আৰু এইফালে বহি বাহিৰত আছেই। চ' এইখিনি চিনেমেটিক শ্বট এটা চাই লওক, মই লৈ দিছোঁ ৰ'ব। চ' আহি আছোঁ এতিয়া ঘৰলৈ আৰু আপোনালোকক একেবাৰে লগ পাই আছোঁ গা পা ধুই পিনি ভিডিঅ'টো। চ' সেয়া চুলি কাটি আহি পিনি গা পা ধুলোঁ। গা পা ধুই আহোঁতে পেহাহঁত আহিলে, পেহীহঁতৰ পেহা আৰু ভণ্টি আহিছে। তাৰ কাৰণে মই কিবা কিবি যোগাৰ কৰি আছোঁ, মানে বনাই আছোঁ। আপোনালোকক দেখাই আছোঁ, অলপ থুলমূলকৈ দেখাম। শেষত যেতিয়া বনাই হ'ব সকলোখিনি দেখাম, আপোনালোকে চাই থাকিব। এইফালে বকলি আৰু সৰু আলু কাটি লৈছোঁ আৰু এইফালে ফ্ৰাই কৰি আছোঁ মাছ, আৰু এইফালে আছে চালাড, আৰু এইফালে আছে এইখিনি কি কি চাটনি বনাম আৰু দালি বনাম। চ' চাই থাকিব ভিডিঅ'টো আগলৈ, ফিনিচিং হ'লে আপোনালোকক দেখাই। এইফালে বনি আছে মাছৰ কাৰণে গ্ৰেভিৰ কাৰণে বিলাহী পূৰা ফ্ৰাই কৰি আছোঁ, আৰু এইফালে বনি আছে ব্ৰকলি। ত' চাই থাকিব আপোনালোকক। ত' এইফালে ফাইনেলি বনি হৈ গ'ল চব। মাছৰ যিটো গ্ৰেভি আছিলে সেইটো ধুনীয়াকৈ বনি গ'ল। সেইটো হ'লে নাই গোন্ধতে খাওঁ লাগিছে। আৰু এইফালে বনি আছে দাইল, আৰু এইফালে ভাজি হৈ গ'ল ব্ৰকলি, এইখিনি ড্ৰাই ফ্ৰাই আৰু চ' ফাইনেলি এইখন থালি। এইফালে দালি, এইফালে ভাজি, চাটনি, নিমখ, মাছৰ আৰু ভাত। আৰু পেহাকে আৰু ভণ্টিকে মই চিনাকি কৰি দিছোঁ, ভাতটো খাই ল'ব নহ'লে লাজ কৰিব যে। এইফালে পাপাকে পেহাকে দিছোঁ খাবলৈ। ভণ্টি আৰু কেমেৰা নোলাওঁ বুলি কৈছে, লাজ কৰিছে, পাছত চিনাকি কৰি নিম বাৰু। এয়া পেহাই ভাত খাই আছে, মই পাছত সুধিম বাৰু, ভাতটো খাই ল'ম। কেনেকুৱা হৈছে পেহা? টেষ্টি টেষ্টি হৈছে। মই আপোনালোকক চিনাকি কৰি দিম বাৰু, খাই ল'ম। আৰু পেহা এটা খালে, এইফালে মই খাই লওঁ। এইফালে দালি, চব্জি, মাছ, চাটনি, ভাতটো খাই লওঁ। মই লগ পাইছোঁ তাৰপৰা, চিনাকি কৰি দিছোঁ। চ' ভাত পানী খালোঁ। ভাত পানী খাই পিনি আমাৰ অসমীয়া কি আৰু তামোলখনে মেল খাই লৈছোঁ। এইয়া পেহাক চিনাকি কৰি দিম কৈছে, এয়া পেহা হয় ঘৰত দিছোঁ। ভনীয়েকলে কেমেৰা নোলাওঁ বুলি কৈছে, সেইকাৰণে নোলায়। ধুনীয়াকৈ এদিন চিনাকি কৰি দিম। এইয়া পেহা ভাত পানী খাই লেকচাৰ দি আছোঁ, এইফালে পপা বহি আছে। চ' সেয়া একেবাৰে পেহাত গ'লে আপোনালোকক লগ পাম দেই, চাই দিব ভিডিঅ'টো আগলৈ। চ' এতিয়া বাজিছে গধূলি 5:30 আৰু দোকানত বহি আছোঁ আৰু পেহাটো গ'ল। চ' আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ, আৰু মোৰ চেনেলটো যোনে যোনে নতুনকৈ চাইছে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে কাইলৈ এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে টিল দেন টাটা, বাই বাই।